Hello friends, welcome back to my channel. নমস্কাৰ মই মানসী ফুকনে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মানসী এণ্টাৰটেইনমেণ্টলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি দেখিছে একদম বিহু সাজত আৰু বেকগ্ৰাউণ্ড অকমান বেলেগ লাগিছে এইটো আমাৰ ক্লাছৰুম হয় আৰু আজি আমাৰ স্কুলত আছে কৰ্মশালা আদৰণি আৰু কৰ্মশালা সামৰণি আৰু বহাগী আদৰণি আৰু সেইকাৰণে ৰাতিপুৱাই ওলাই কৰি আহি ল'লোঁ ইয়াত জেতুকা লগালোঁ আৰু সকলোৱে প্ৰস্তুতি চলাই আছে আৰু ভাবিলোঁ সেইকাৰণে ব্লগটো বনাওঁ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গেট ষ্টাৰ্টেড আৰু আমাক কৰ্মশালা প্ৰদান কৰিছিলে পাৰ্থ শইকীয়া ছাৰ আৰু ৰাধিকা ৰাণী দাস মিছে আৰু মানে বহুত ভালদৰে আমাক ৰাধিকা বায়ে এইকেইদিন নৃত্য শিকালে বায়ে আমাক ইমান ধুনীয়াকৈ নৃত্য শিকালে যে আমি মানে আমাৰ ক'বলৈ ভাষা নাই আচলতে এইবাৰ সৈতে মোৰ 3 নম্বৰ বাৰ কৰ্মশালা হৈছে কিন্তু এইবাৰ আচলতে বহুত বেছি ভাল লাগিলে অকল মোৰ বুলিয়ে নহয় আমাৰ চবৰে এইবাৰ বহুত বেছি ভাল লাগিলে আৰু আজি কৰ্মশালা সামৰণি আৰু বহাগী আদৰণি বুলি এনেদৰে এডোখৰ সজোৱা হৈছে আৰু আজি আমাৰ বিদ্যালয়লৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব জনপ্ৰিয় মহোময় অভিনেত্ৰী ভান্তি মেধি আৰু এনেদৰে সজাইছে সকলোৱে খেল খেলাব ধন্যবাদ বলে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ লাইন ভাঙি পালে এতিয়া মানে এইবাৰ আমাৰ বিদ্যালয়ৰ যিসকল নতুন ছাত্ৰ ছাত্ৰী আহিছিলে তেওঁলোকক আদৰিছে মানে তেওঁলোকক এপাহ ফুল দিছে আৰু চন্দনৰ ফুল দিছে এইখিনি মোৰ ভিডিঅ' কৰা অৱশ্যে নহ'ল তেনেকৈ আদৰাডোখৰ অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকক দেখুৱাইছোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলক এপাহ গোলাপ ফুল আৰু ফুট দিছে ফাইনেলি অভিনেত্ৰী ভান্তি মেধি বা আৰু আমাৰ প্ৰশিক্ষিকা ৰাধিকা ৰাণী দাস বা পাই গ'লি আৰু তেওঁলোকক এতিয়া এনেদৰে আদৰিছে মানে আমি চব বহি দিছোঁ আৰু আৰু যদি আপোনালোকে যোৱা বছৰ বহাগী আদৰণি ভিডিঅ'টো নাই চোৱা তেন্তে চাব মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম সেই কৃপালু ভকত বৈষ্ণৱসকল আজি আমি জাতিভেদৰ ৰঙাজানৰ ৰাম 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 কিনো কি পামো পা কৰি
ইয়াৰ পাছতে ইয়াৰ আগমুহূৰ্তে বিদ্যালয়ৰ স্বত্বাধিকাৰী গৌৰকান্ত গগৈ ডাঙৰীয়াই এখন মিচিং জনজাতীয় গোষ্ঠীৰে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব সকলো ছাত্ৰ ছাত্ৰী শিক্ষকীকৈ একক হৈ আৰু এই সম্বৰ্ধনা পত্ৰভাগ আগবঢ়াই দিবলৈ আমি ধন্যবাদ। আৰু সঁচাকৈ আমাৰ আজি বহুত বেছি ভাল লাগিলে আৰু এই যোৱা বছৰো আমাৰ বহাগী আদৰণি অনুষ্ঠান পতা হৈছিলে, কিন্তু এই বছৰ যিদৰে আমি ফূৰ্তি কৰিলোঁ, যিদৰে আমাক ৰাধিকা বাই শিকালে, আচলতে সেয়া বহুত আমাৰ ভাল লাগিলে। আৰু বিশেষকৈ আমাৰ মাজত ভান্তিবাক পায়ো আমি বহুত আৰু আমি এইটো বিচাৰোঁ যে অহা বছৰলৈ আকৌ ৰাধিকা বাই আহক আৰু আমাক